Hello friends, welcome to my new channel, Yarul Islam. I hope you are all well. আজি মই আপোনালোকক দেখুৱাম আপোনাৰ মোবাইলৰ যেটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো কেনেকৈ ভেৰিফাই কৰিব লাগিব। তেনেহলে পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপুনি যাব আপোনাৰ ইউটিউবত, তাতে গৈ এই কোণাত মোৰ ফটো দিয়া আছে, আপোনালোকৰ নাথাকিব পাৰে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক শেষত আছে হেল্প এণ্ড ফিডবেক, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল খাব। ইয়াতে চাওক লিখা আছে ডেছক্ৰাইব ইয়ৰ ইছ্যু, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লিখিব আপুনি ভেৰিফাই। শেষত লিখা আছে চাওক হাউ টু ভেৰিফাই ইউটিউব চেনেল, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক প্ৰথমে লিখা আছে ভেৰিফাই ইয়ৰ ইউটিউব account, verify your YouTube account. To verify your channel you will be asked to enter a phone number, কিবা বেলেগ লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চাওক ইয়াতে লিখা আছে ভেৰিফাই your channel, ইয়াতে ক্লিক কৰিলে ডাইৰেক্ট এটা পেজ খোল খাব। ইয়াতে ক্লিক কৰিব, এইটো ৱেবছাইট হয়। এই পেজটো খোল খোৱাৰ পিছত এটা দিছে কল মি উইথ এন এমাউণ্টেড ভইচ মেছেজ, টেক্সট মি দ্য ভইচ ভেৰিফিকেশ্যন কোড, ইয়াতে ক্লিক কৰি দিব। তত ক্লিক কৰাৰ পিছত আপোনাৰ ফোন নম্বৰ দিব গৈছে। এটা কথা মনত ৰাখিব, আপোনাৰ যদি যিটো নম্বৰত ইউটিউব চেনেল ভেৰিফাই হৈছে সেই নম্বৰটো নিদিব, যিটো চেনেল ভেৰিফাই হোৱা নাই সেইটো দিব। নম্বৰ দি আছোঁ। আপোনাৰ এতিয়া কাম শেষ, কিন্তু আপোনাৰ এইটো কাম এতিয়া শেষ। এতিয়া আপুনি চাওক ইয়াতে লিখা আছে ছাবমিট, আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে ছাবমিট লিখা আছে। এই ছাবমিটত আপুনি ক্লিক কৰি দিব। ইণ্টাৰ ইয়ৰ 6 ডিজিট ভেৰিফিকেশ্যন কোড, এইটো দিব লাগিব 59063। চাওক কি আছে, সিক্স থ্ৰী 592। তাৰপিছত আপোনালোকে কি কৰিব, এতিয়া এটা ছাবমিট মাৰি দিব। এতিয়া লিখা আছে চাওক ভেৰিফিকেশ্যন হৈ গৈছে আপোনাৰ। কংগ্ৰেচুলেশ্যনছ ইয়ৰ ইউটিউব একাউণ্ট ইজ নাও ভেৰিফাইড। বুজিছেনে? আপোনালোক এতিয়া কাম শেষ। মই স্ক্ৰীনশ্বট মাৰি ৰাখি দিছোঁ। চ' ফ্ৰেণ্ডছ, আপোনাৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দিব, আৰু আপুনি কিবা বুজি নাপালে মোক কমেণ্টত জনাব। বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে আপুনি মই যিবিলাক নতুন ভিডিঅ' পঠাম সকলোতকৈ আগত আপুনিয়ে দেখা পাব। আৰু যদি আপোনাৰ বন্ধু বান্ধৱী কেনেকৈ ভেৰিফাই কৰিব সেই সমস্যাত ভুগি আছে, তেনেহ'লে বন্ধুসকল এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকৰ মাজত, তেওঁলোকে এই ভিডিঅ'টো চাই উপকৃত হ'ব। থেংক ইউ।